প্ৰথম আপুনি যেতিয়া কালি মোক ফোন কৰিছে মই স্বীকাৰ কৰিলো যাম বুলি কিন্তু পিছত মই ভাবি আছো মই কি পৰিচয় লৈ যাম তাতে মইতো আমচুৰ উপদেষ্টা আমাৰ আমচুত গৰিয়া মানুহ আছে তেচি মানুহ আছে মিয়া মানুহ আছে জুলহা মানুহ আছে সবেই আছে আমাৰ গতিকে মই এতিয়া কোন পক্ষৰ হৈ কথা কম কিন্তু মই এটা কথা ভাল পাইছো মানে কি হ'ব কি নহব পিছত এটা কথা ভাল পাইছো ইমান দিনে খিলঞ্জীয়া মুছলমান অখিলঞ্জীয়া মুছলমান এটা ভাগ হৈ আছিলে সেইটো অকমান মানে আমি বিৰোধ কৰি গৈ আছিলো কিন্তু যোৱাকালি তেখেতসকলে যিটো সিদ্ধান্ত লৈছে যে গৰিয়াৰ নামত গৰিয়া মৰিয়া দেশী আৰু জুলহাৰ নামত তেখেতসকলে জনগোষ্ঠীয় উন্নতিৰ কাৰণে নিগম কৰিব চৰকাৰৰ পৰা দাবী কৰিছে বা চৰকাৰে দিম বুলি কৈ আছে আমি সেইটোত বৰ বিৰোধ কৰি থকা নাই কাৰণ আমি আমচুৱে বহুতে জানে বহুতে নাজানে আমি বহুত দিন আগৰ পৰাই কৈ আছো যে গৰিয়া জনগোষ্ঠীৰ লোকসকল আৰ্থসামাজিকভাৱে সাংঘাতিক ধৰণে পিছপৰি আছে তেখেতসকলৰ ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাই কাৰণ তেওঁলোকৰ মানুহখিনি বহুত স্কেটাৰ্ড হৈ আছে গতিকে আমি শিৱসাগৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আমি সভা সমিতিত কৈছো আৰু চৰকাৰক মেমৰেণ্ডামো দিছো যে গৰিয়াসকলক অন্তত ছেটেলাইট পদ্ধতিত হলেও তেখেতসকলৰ উন্নয়নৰ কাৰণে সাহিত্য পৰিষদ দিব লাগে আমিতো পূৰ্বৰ দাবী কৰি আহিছিলো গতিকে আমি সেইকাৰণে ভাল পাইছো যে গৰিয়া মৰিয়া দেশী আৰু জুলহা চাৰিটা জনগোষ্ঠীৰ কাৰণে এটা উন্নয়ন নিগম দিব বুলি কৈ আছে সেইটো নহয় আমি কওঁ আমি এতিয়াও মমিনুল দা ইয়াতে আছে তেওঁ আজি অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সভাপতি হৈ আছে চেয়াৰমেন হৈ আছে তেখেতৰ জৰিয়তে চৰকাৰক আমি আবেদন কৰো গৰিয়াসকলৰ কাৰণে এটা পৃথককে দিয়ক জুলহাসকলৰ পৃথককৈ দিয়ক দেশীসকলৰ কাৰণে পৃথককে দিয়ক আৰু মৰিয়াসকলৰ কাৰণে পৃথককৈ দিয়া হওক সব জনগোষ্ঠীয়ে যদি পৃথককে পাব পাৰে তেতিয়াহ'লে এই চাৰিটা জনগোষ্ঠী একেলগে কিয় দিব চাৰিটা জনগোষ্ঠী চাৰিটা ভাগ কৰি দিয়ক আমি সেইটো বিচাৰিছো প্ৰত্যেকৰে উন্নতি হ'ব লাগে কিন্তু লগতে আমি এই কথাটো কম যে গৰিয়া মৰিয়া দেশী আৰু জুলহা জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা সংগঠনৰ নেতৃত্বই তেখেতসকলৰ নিজৰ জনগোষ্ঠীৰ উন্নতিৰ কথা যেতিয়া ক'ব যায় আমি কেতিয়াও বেয়া নাপাওঁ আমি ভাল পাওঁ যে অন্তত কথা ক'ব পৰা মানুহ ওলাইছে কথা কৈ আছে কিন্তু আমি সেই কথাটো বেয়া পাওঁ যে যেতিয়া তেখেতসকলে সেই মিয়া জনগোষ্ঠীৰ মানুহখিনিক টাৰ্গেট কৰি কথা কয় গালি পাৰি কথা কয় বিভিন্ন গৰিয়া জনগোষ্ঠীৰ বিভিন্ন নেতৃত্বৰ লগত আমি আলোচনাত বহি কৈছো যে আপোনালোকৰ উন্নয়নৰ কথা কওক আমিও কৈ আছো আপোনালোকৰ আমি আমচি হিচাপে আমি আপোনালোকৰ উন্নয়নৰ কথা কৈছো কাৰণ আমাৰ আমচুত গৰিয়া আছে সবেই আমাৰ আৰম্ভণিতে কৈ লৈছো কিন্তু আপোনালোকে এই যিবিলাক কথা ইয়াতে লিখা ওলাই আছে এইটো বেয়া কথা কাৰণ এতিয়া আহোমৰ উন্নতি হ'ব মটক আৰু মৰণা গালি পাৰি নহয় গৰিয়া মৰিয়া দেশী জুলহাৰ উন্নতি হ'ব মিয়াক গালি পাৰি নহয় মিয়াক ডেপ্ৰাইভ কৰি নহয় মিয়াৰ কি পাব লগা আছে কি পাব লগা নাই মিয়াৰ যিসকল জনগোষ্ঠীয় নেতা আছে তেখেতসকলে কথা ক'ব তেওঁলোকে চৰকাৰৰ পৰা কি আদায় কৰি ল'ব নল'ব তেওঁলোকে চিন্তা কৰি ল'ব কিন্তু গৰিয়াসকলে মিয়াক গালি নাপাৰি চৰকাৰৰ পৰা কাঢ়ি লওক দেশীসকলে কাঢ়ি লওক জুলহাসকলে কাঢ়ি লওক আমি এইটো বিচাৰিছো গতিকে এইটো লৈ ভুল বুজাবুজি হ'ব নালাগে কিন্তু আমি কৈছো যে এই যে খিলঞ্জীয়া মুছলমান অখিলঞ্জীয়া মুছলমান সেইটোত আমি বিৰোধ কৰিছো কাৰণ যিটো শব্দটো ভাৰতবৰ্ষৰ কোনো আইনত নাই অসম চুক্তিত নাই ভাৰতীয় সংবিধানতো নাই গতিকে সেই নতুন শব্দটোকে আমি অকণমান বিৰোধ কৰো কিন্তু জনগোষ্ঠী হিচাপে পৰিচয় দিয়াত আমি কোনো বিৰোধ নকৰো ঠিক আছে মই হাফিজুল আহমেদ আপোনাৰ